তালা আৰু এইফালে দাদা এইগিলা কেই টকা এইগিলা এইফালে আছে লোকেল চৰাই দাদা লোকেল চৰাই কিলো কেই টকা আৰু এইটো কিমান চলি আছে বন্নিটো আৰু এইটো কিমানকৈ আছে চলি বাবা গেঞ্জি দাম বাকী এইফালে আছে বাংলা দাদা বেপাৰ কেনে চলি আছে কিলো কিমান আৰু এইবোৰ তাকে 20 টকা বাকী এনে কিমান মান কেনে হেল্ল' গাইছ ৱেলকাম টু মাই ইউটিউব চেনেল পিংকুছ ব্লগ তো গাইছে ৰাতিপুৱাৰ পৰা উঠছোঁ এতিয়া প্ৰায় টাইম 6:30 মানে বাজছি তো মুখ চুখ ধোৱা বাৰু যাই কেনে ধুনীয়াকৈ মুখ চুখ ধুম আৰু আজিৰ দিনটোত বহুতখিনি কাম আছে তো গুৰস্থলো যাব লগা কাম আছে যাই কেনে তো লগত চলি এটা কাপোৰ চাপোৰ ল'ব তো ধুনীয়াকৈ আপোনালোকক দেখাম বুলি ভাবিছোঁ আজি যিহেতু বৃহস্পতিবাৰ হয় তো মই আৰু বেলেগ দিনা ল'ম তো আজি ভাবিছোঁ ধুনীয়াকৈ আপোনালোকক এটা ভিডিঅ' বনাই দেখাম তো যাম গুৰস্থৰ বঢ়িয়াকৈ তো চাহ পানী ভাত চাহ খাই ধুনীয়াকৈ যাম তো এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ পুৱা আহি গ'ল লাল চাহ এই চাহ পাৰে লাল চাহ আৰু এই বিস্কুট তো বঢ়িয়াকৈ খাই এইফালে আহি গ'ল ৰাতিপুৱাৰ ভাত তো এইফালে আছে মাছ ভাজা আৰু এইফালে মাছৰ আঞ্জা তো বঢ়িয়াকৈ খানি ইয়াত খাই লওঁ তো গাইছ ভাত চাতগিলাখান খাই ধুনীয়াকৈ একদম গা পা ধুই কাপোৰ চাপোৰ পিন্ধি ধুনীয়াকৈ এতিয়া যাই আছোঁ গুৰেশ্বৰলৈকে তো মানে লগৰ চলিটো এটা চাট ল'ব তো আপোনালোকক কৈছোঁ এতিয়া বঢ়িয়াকৈ যাওঁ গুৰেশ্বৰলৈকে আপোনালোকক গুৰেশ্বৰত ধুনীয়াকৈ লাগাল পাম তো গোটেই আগফালৰ পৰা আপোনালোকক অকণমান দেখাবলৈকে চেষ্টা কৰিম এতিয়া যি কি নহওক তো বলক যাই থাকোঁ বহুত বেছি তো গাইছ আহি আধা ৰাস্তাত ৰখি দিছোঁ তো যিটোৱে গৰম দিছে তো একদম থাকিব নোৱাৰা হৈ গৈছে তো তাতে চাট তাত লগাই আহিছোঁ অকণমান জিৰিছোঁ বাৰু তো এতিয়া যাওঁ আধা ৰাস্তাত ৰখছোঁ তো বঢ়িয়াকৈ পানী চানী অকণমান খাই লওঁ ধুনীয়াকৈ যাই থাকোঁ আপোনালোকে নহ'লে আৰু বেছিয়ে গৰম লাগব তো যি কি নহওক তো বলক বেছি আৰু দেৰি কৰি নাথওঁ তো গাইছ আহি পালোঁ গুৰেশ্বৰ বজাৰ তো আজি বজাৰ বাৰ হয় তো তাৰ কাৰণে বহুত বেছি মানুহ ভিৰ হৈছে তো আপোনালোকক লাহে লাহে গোটেইখিনি দেখাই আছোঁ বাৰু তো বহুতখিনি বজাৰ কৰিব লগাও আছে তো সেইকাৰণে তো ধুনীয়াকৈ কৰিম তো এতিয়া বলক ভিতৰলৈকে সোমাই যাওঁ তো কি আছে বা কি নাই তো গোটেই আপোনালোকক অলপ হ'লেও দেখাব চেষ্টা কৰিম তো বলক সোমাই যাওঁ ভিতৰলৈকে বাকী এইখন হৈছে গাইছ গৰু বজাৰ তো চাহ বাৰ একদম পুৰা গৰু একদম গৰুই তো বাকী আৰু দেখাই আছোঁ আপোনালোকক চাবৰে বিলাহী আৰু তিতকেৰেলা এফালে জ্বলা চলা এনেকৈ আছে দাদা বেপাৰ কেনে চলি আছে এই বঢ়িয়া বাকী এইফালে চাহ পাৰে ফুলকবি আৰু কোমৰা জ্বলা আছে বাকী দাদা বেপাৰ কিমান চলি আছে ভালে চলি আছে না এবাৰকে বিলাহী কিলো কিমান 10 টকা বঢ়িয়া এইফালে আছে গাইছ এতিয়া তো দাদা কিলো কিমান কিলো 10 টকা আৰু এইফালে আছে বিলাহী বাকী গাজৰ দাদা গাজৰৰ কিলো কিমান কেজি 30 বাকী এখন হৈছে গুৰেশ্বৰ বজাৰ বাকী এইফালে আছে গাজৰ দাদা কিলো কিমান কিলো কেই টকা 50 বাকী এইফালে এনেকৈ আছে গোটাখানি ইয়াত বাকী এইফালে আছে বাংলা দাদা বেপাৰ কেনে চলি আছে কিলো কিমান আৰু এইবোৰ তাকে 20 টকা বাকী এনে কিমান মান কেনে যাই আছে বেপাৰ ভাল নহয় না তো যাব লাহে লাহে তো বঢ়িয়া একদম বাংলা বঢ়িয়া জিকা কিলো কেই টকা জিকা কিলো 30 টকা আৰু এইফালে বিন এই কেই টকা দা বাকী এইফালে আছে বন্ধাকবি তো বন্ধাকবি একদম অৱস্থা নাই গাইছ তো চাহ পাৰে এইফালে বন্ধাকবি পচি গৈছে বাকী গাজৰ চাজৰ আছে বাৰু অলপ চলপ এনেকৈ আৰু এনেকৈ আছে তো সোধোঁ দাদাক কি কেনে বেপাৰ চলি আছে বাকী ফুলকবি আছে অ' দা এই কিলো কেই টকা একদম বঢ়িয়া গাইছ তো কেঁচা একদম চব্জি তো মজা আৰু একদম কোমৰা তো একদম ভাজি খাবা মজা এই দাদা কিলো কেই টকা কেনেকুৱা চিষ্টেম 20 টকা বঢ়িয়া বাকী গাইছ সুধি আছোঁ এনেকৈ অলপ বজাৰৰ ভিতৰে সোমাই আছোঁ তো দাম চাম কেনেকুৱা কি চলি আছে তো আজি যিহেতু বজাৰ বাৰ হয় তো তাৰ কাৰণে সুধি আছোঁ গোটেই আপোনালোকক অকণমান দেখাই আছোঁ বাকী আৰু সোধোঁ কি ক'ত কেনেকুৱা দাম কি চলি আছে তো বলক এইফালে আছে লোকেল চৰাই দাদা লোকেল চৰাই কিলো কেই টকা 450 আৰু এইফালে আছে ব্ৰইলাৰ তো ব্ৰইলাৰ কিলো কিমান কাটাটো 260 আৰু লোকেলটো এইটো 160 তো এনেকুৱা দাম চলি আছে আৰু বৰ্তমান বাকী এইফালে আছে চাউল দাদা এইটো কি চাউল এইটো ৰঞ্জিত আৰু এইটো কিমান চলি আছে বন্নিটো আৰু এইটো 44 টকা কিলো আৰু সেইটো একেই দাম বাকী কেনে চলি আছে বেপাৰ বঢ়িয়া পাৰ বান্ধি যায় চকা হৈ যায় আকৌ নহয় এইটো কি এইটো মাথাত
অঁ বঢ়িয়া তালা আৰু এইফালে দাদা এইগিলা কেইটকা এইগিলা কেইটকা এইগিলা কেইটকা এইটো কেইটকা এইটো বা দাম বহুত 90 এইগিলা আৰু চাই আছোঁ বাৰু চাই কেনে ল'ব লাগব বাকী এইগিলা কিমানকৈ আছে এনে এইগিলা এইটো 250 এইটো বাকী দামটো কৈ দিয়ক একবাৰ হৈছে না অঁ বাকী বেপাৰ কেনে চলি আছে বেয়া চলি আছে না দে 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 সেই গাইছ কি গৰম দিছে তো অকণমান দাম চাম সুধিলোঁ বাৰু অকণমান টেম্পুত বহি আছোঁ বৰ্তমানতো বহুত বেছি গৰম দিছে তো ভিতৰত আৰু কিমান ভিডিঅ' বনাম গাইছ তো হাল্লা বহুত বেছি হৈছে তো তাৰ কাৰণে অকণমান ৰখছোঁ তো বাৰু চাহ তাহ খাব লাগিব গাইছ তো দেখাই আছোঁ আপোনালোকক গোটাই তো দাম চাম সুধি আছোঁ বাৰু এনেকৈ বজাৰৰ মাজত ভিডিঅ'টো সম্ভৱ নহয় গাইছ তো মানুহবিলাক চাই থাকে বাকী দেখাই আছোঁ আপোনালোকক চাহান কাপোৰৰ দোকানত বাকী দাদা মোক চাগে টকাকৈ কিমানকৈ আনে 60 টকা আৰু এই গাৰু ৱাৰ 100 টকা আৰু এইফালে আছে মুহুৰি কিমান ন ভিডিঅ' বনাইছোঁ ইউটিউবত যাব এইটো আকৌ নাই এই গেঞ্জি কিমানকৈ আছে চলি বাবা গেঞ্জি অঁ দামটো এনে 70 টকা না তো গোটাখানি আছে এফালে এইবিলাক তো চাব পাৰে তো এয়াই আৰু দামটো এনেকুৱা চলি আছে বৰ্তমান বিহুৰ বতৰ তো এয়াই বাকী এইফালে আছে গাইছ কোৱাল বাংনা আৰু এবাৰ এতিয়া দাদাই কোৱাল বাংনা কিলো কিমান কিলো 20 টকা আৰু এতিয়া কেনে চলি আছে বেপাৰ ভালে চলি আছে না বাকী এইফালে আছে গাইছ বেল আৰু এইফালে আছে শাক বাইদেউ এই কিমান এইটো 10 টকা আৰু এইটো সেইটা না অঁ আৰু এইটো সেইটো আপোনাৰ কোনটো কোনটো শাক এইটো এইটো অঁ বেপাৰ কেনে চলিছে আজি আহিছে অঁ বিহু আহিল না বিহু আহিল অঁ 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 ঠিকে আছে অঁ 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 নালাগে আমাক নালাগে তাতে কি আছে অঁ চাক অঁ বিক্ৰী গেছি নাই আৰু আছে অলপ আছে অঁ দে ঠিকে আছে নালগে নালগে আছে আমাৰে দে দে কৰো বেপাৰ কৰোঁ আমি যাই গৰম বহুত তো গাইছ যিহেতু ঘূৰি আছোঁ তো দাম চামো ঘূৰি আছোঁ তো দাম কেনেকুৱা কি চলিছে গম পালোঁ যিহেতু বিহুৰ বজাৰ হয় বিহুৰ বতৰ হয় তো কাপোৰ দামটো অলপ বহুত বেছি আৰু চব কেঁচা চব্জি চব্জি তো অকণমান কম দামত দি আছে ধৰ এই ধৰ বন্ধাকবি 5 টকা ওলকবি 10 টকা তো গাজৰ 20 টকা আপোনালোকে দামটো শুনিলে বাৰু আপোনালোকে গম পালে তো সেনেকুৱা আৰু তো গেঞ্জি চেঞ্জিটো দাম বাঢ়িছে আৰু তো বিহু আহিলে মাজত মাত্ৰ 10টামান দিন আছে তো তেনেকৈ দাম চাম অকণ সুধি কেনে গম পাই আছোঁ আহিম বাৰু একদিন ভালকৈ বজাৰ কৰিম আপোনালোকক ভালকৈ দেখাম তো বাকী আজি অকণমান সুধি চালোঁ দামটো আপোনালোকে গম পালাক যদি আপোনালোকে কিনিব খোজে তো পাৰে আৰু তো চব্জিৰ দামটো কমাই আছে একদম চব্জি খাবৰ কাৰণে বহুত বেছি সহজ হৈছে আৰু কেইদিনৰ পিছত একদম বাঢ়িব তো এই কাপোৰৰ দামটো কম বেছি আৰু গাইছ বাকী চব্জিৰ দামটো কম এইবাৰ আহিলোঁ গাইছ এখন জালৰ দোকানত বাকী দাদাই ধুনীয়াকৈ জাল সেই কৰি আছে দাদা সেই কৰক ভিডিঅ' বনাই আছোঁ দেখুৱাই আছোঁ আৰু বাকী কেনেকৈ কি কৰে এইটো বাকী দাদাই বঢ়িয়াকৈ বনাই আছে তো দেখাই আছোঁ আপোনালোকক তো যিহেতু আহিলে আৰু বাৰিষা কাল এয়া চাব পাৰে তো বঢ়িয়াকৈ সেই কৰি আছে বাকী এটা বৰ্তমানে জালৰ কিমান চলি আছে এনে এই জালটো 1600 1500 1200 বাকী আপুনি কি কৰি আছে এইটো অঁ বান্ধি আছে অঁ বাকী লাঙি জাল কিমানকৈ চলি আছে অঁ এনেকুৱা আৰু বাকী ইফালে আছে তো চাব পাৰে এইবিলাক জাল তো পুৰা লাঙি জাল ইফালে বাকী ইফালেও আছে কিবা কিবি বাৰু এই লাঙি জালে হয় তো কৰি আছে গাইছ আৰু বাকী এনেকৈ সেই কৰি আছে অকণমান দেখাই দিছোঁ আপোনালোকক এইফালে আছে ৰছী তো দাদা ৰছী আপোনাৰে না অঁ কিমানকৈ 200 কেজি সেয়াই আৰু বাকী গাইছ জালৰ দোকান এইখনে হৈছে জালৰ দোকান তো দেখালোঁ আপোনালোকক অলপমান
বাকী গাইছ এইফালে চিলাই আছে কাপোৰ সেয়া চাব পাৰে তই কেনেকৈ কিমানকৈ এইটো চিলালি 50 টাকা ল'বা আমি 50 টকা লানে কম কমে আৰু বেছি না অঁ চিলাব লাগিব বাকী এনেকৈ চিলাই কৰা হৈছে এইটো আৰু তো হৈ গ'ল চিলোৱা বাকী গাইছ বহুত গৰম তো কিবা এটা খাই লওঁ তো খাই যাই থাকোঁ আৰু খাই লওঁ গাইছ এইফালে আহি গ'ল পৰঠা ঘুগনি আছে এইটো খাই লওঁ লাইক কমেণ্ট ছাবস্ক্ৰাইব তো কথা নেক্সট ব্লগত কৈ বাই বাই জয় অসম